গুড ইভিনিং। তো দুপৰীয়া সময়ত আৰু চোতালত বহি আছোঁ, ৰ'দ লৈ আছোঁ। আজি বতৰটো ডাৱৰীয়া না, সেইকাৰণে আৰু ৰ'দকে লৈ আছোঁ। খুৰীহঁতৰ ঘৰত তো খুৰীয়ে কি কি শুকাইছে আপোনালোকক আজি দেখাইছোঁ, তো আপোনালোকে চাই থাকক। ইয়াত লাই শাক শুকাইছে, তাৰপিছত সেইফালে বেলফৈ আচাৰ থ'বলৈ, আকৌ এইফালে জালুক গুটি শুকাইছে, এইফালে আকৌ মূলা শাকৰ, আমিতো চুটকি বুলি কওঁ আদিবাসী ভাষাত, কিন্তু আপোনালোকে কি কয় এইবিলাক লাই শাক শুকাবিলাক কমেণ্টত নিশ্চয় জনাব। এইফালে আকৌ ধানো শুকুৱাইছে, আজি ৰ'দ অলপ ওলাইছে না। মেকুৰীটো খুব ভাল পাইছে, ক'ব নালাগে, একদম মানে ধুনীয়াকৈ শুই আছে মেকুৰীজনী। ৰাতি ঠাণ্ডা পায় চাগে, সেইটো কাৰণে আৰু ইয়াত পূৰা ৰ'দ লৈ পূৰা টোপনি মাৰিছে, ক'বই নালাগে আৰু। মেকুৰী ৰাতি কামলৈ যায় চাগে। এইবিলাকৰ পূৰা আজাদ, পূৰা খাইছে। আজি পাইছোঁ খাবলৈ, সেইকাৰণে পূৰা দবাই মেলি খাম বুলি একদম মানে আৰে পলা। তো আজি খুৰীহঁতৰ চোতালতে দুপৰীয়া আহাৰটো খাম। তো কি কি চব্জি বনাইছে আপোনালোকক মই নিশ্চয় দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আহাৰ আজি লাই শাক, আলু এইবিলাকে খাইছোঁ। তাৰপিছত মানিমুনি শাক, খুৰীয়ে অলপ দিছে মানিমুনি শাক। কালি ছিঙিবলৈ গৈছিলে পথাৰ ফালে, সৰু সৰু পালে আৰু সেইবিলাকে অলপ চলপ আনিছিলে, তো আজি বনাইছে। তো বহুত টেষ্ট, মানিমুনি শাক বহুত টেষ্ট। আৰু বুটলিব পঠিয়াব লাগিব খুৰীহঁতক। তই যাবি আকৌ, সোনকালে যাম। সঁচাকৈ বহুত টেষ্ট, মিছা কোৱা নাই, মানিমুনি শাকটো বহুত টেষ্ট।